জাগৈ অসমবাসী জাগৈ জনজাতি নহ'লে নৰব আমাৰ মাটি ভেটি নহ'লে নৰব ভাষা আমাৰ লগত উপস্থিত আছে গৌতম গোস্বামী ইউটিউবাৰ হিচাপে জনাজাত ইউটিউবৰ মাজতে সেই সংগ্ৰাম আৰম্ভ কৰিছে কেব কি কেবে কেনেধৰণৰ বিপদ ঘটাব শেহতীয়াকৈ কেবৰ কি পৰিৱৰ্তন সাধন কৰি এইখন চৰকাৰে আপোনাক চমৎকাৰ দিব বিচাৰিছে তাৰ সবিশেষ জানিবলৈ মই গৌতমৰ ওচৰলৈ গৈছো গৌতম স্বাগতম জনাইছো আৰু শেহতীয়াকৈ কেবৰ যিটো বিশ্লেষণ তোমাৰ দৃষ্টিৰে ধন্যবাদ আমাৰ দেশত সিটিজেনশিপ কেনেকৈ পাব পাৰি হেতু 1955 সিটিজেনশিপ এমেন্ডমেন্ট এক্টে আমাক কয় আৰু এই আইন ব্যৱস্থাৰ সময় সময় এমেন্ড কৰি অহা হৈছে সংশোধন আইনৰ জৰুৰী কৰি আহিব লাগিব কিন্তু যেটো 2014 চনত 2016 চনত আৰু এতিয়া যেটো 2019 চনত বিলখন পাস কৰিব খুজিছে এখন কিন্তু সাংঘাতিক এটা ভয়াবহ কথা কিয় কাৰণ কি হৈছে আগতে যিবিলাক সংশোধন হৈছিল তাত আমাৰ এই আইন ব্যৱস্থাৰ কোনো ধৰ্মৰ লগত ৰিলেটেড নাছিল এতিয়া হৈ গ'ল এটো গোটেইটো হিন্দু মুছলমান বিশেষকৈ মুছলমানখিনিক টাৰ্গেট কৰি লোৱা হৈছে যিটো আমাৰ আইন ব্যৱস্থাৰ 2000 তেতিয়া 14 আৰু 15 আৰ্টিকলটো ভায়োলেট কৰিছে এটা সংবিধানে কোৱা ধৰ্ম নিৰপেক্ষ শব্দটো পোনপটীয়াকৈ আঘাত কৰিছে গৌতম হয় এটো পোনপটীয়াকৈ কৰিছে কিন্তু তেওঁলোকে নকয় ইনফ্যাক্ট আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ যিটো কেব আনিছিলে তেতিয়া খুব কেম্পেইন কৰিছিলে তো মাৰ্কেটিংত খুব এক্সপাৰ্ট তেখেত তেতিয়া তেখেতে কৈছিলে যে এটো আমাৰ আমি সংবিধানখন মানো কিন্তু তাত ধৰ্ম নিৰপেক্ষতাটো তেওঁ যেতিয়া সীমাত আহে তেতিয়া তেখেতে নামানে এটো কথা তেওঁ ওপেনলি কৈছে আৰু এটা ওপেন সিক্ৰেট যে গোটেই গভৰ্ণমেণ্টখনে প্ৰথমতে এতিয়া আমাৰ বিদ্যা সাগৰদাই কৈছে যে আমি আগতে নভবা হৈছিলে কিন্তু যেতিয়া বিজেপি আহিছিলে তেতিয়া আমি কিন্তু ভাবিছিলো যে এটো কিবা এটা হ'ব কিন্তু ভবা নাছিলো কোনটো যে অসমৰ একজন যে একদম উকিল হিচাপে লাগি যাব এই বস্তুটো আমি কিন্তু কেতিয়াও ভবা নাছিলো আৰু বেছি দুখিত লোকৰ মানুহ বুলিয়ে কৈছো যদিও আমাৰ দূৰত থাকে তে লোকৰ মানুহে আমাক নুবুজে কিন্তু এইখিনি মানুহ যিটো সৰ্বাদা হওক আজি সৰ্বাদা বুলি আগতে আমি মাতি আহিছো বহুত কবিতা লিখিছো তেওঁৰ ওপৰত কিন্তু তেখেত হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগত বাৰু মাজতে আমাৰ বিশ্বাস গুচি গ'ল অতুল বৰা ডাঙৰীয়া হওক এইখিনিয়ে যিখিনি আমাৰ লগত কৰি আছে এইটো এটা সাংঘাতিক আৰু এটা কথা সবতকে হল কি আন্দোলন হলে কিবা এটা প্ৰবলেম হ'ব এনেকুৱা হ'ব প্ৰতিবাদ হ'ব প্ৰতিবাদটো শুনা না কৈ আছে এতিয়া আমি এফালে জয় আই অসম ডিঙি ফাটি গৈছে ৰাতি 3টা বজাত আন্দোলন কৰিছে আপাৰ আসামৰ ফালে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা কৈছে যে জেচিবিয়ে মাটি কাটিলে তাতকে হেনো বেছি মানুহ হয় চাবলৈ কেনেকুৱা এটা কথা তুমি দেখা নাই নি এবাৰ আকৌ দেখিছে এবাৰ মানে তাৰ পৰা কৈছে যে জুই জ্বলাইছে এনেকুৱা হৈছে ইনভেষ্টৰ আহিব এডভান্টেজ আসামত কিমান হাজাৰ কোটি টকা খৰচ কৰি লাইট লগালে গোটেইখন একদম ফৰেন নিচিনা বনাই পেলাই টিকটক লাইট এতিয়া দিনতো জ্বলি থাকে সেইখিনিৰ পৰা কি এডভান্টেজ হ'ল নাজানো এতিয়া আকৌ জোৰ লৈ কিটা প্ৰতিবাদ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে ইয়াত ইনভেষ্টৰ নাহিব ইনভেষ্টমেন্টটো বাদে দিছো এটা কৈ আছে যে সভা ডাঙৰীয়া যোনটো আপুনি ক'লে অনুপম দে ক'ব পৰা নহয় না যিটো সভানন্দ ডাঙৰীয়াই ক'লে যে এইটো আন্দোলন কৰিব নালাগে আন্দোলন কৰি দেখে সিএম হ'ল বাৰু আমি হয়কেন আন্দোলন কৰা নাই কিন্তু সিএম হ'ল তেখেতে আন্দোলনৰ কথা কৈছে কিন্তু সেই আন্দোলনটো কৰিবলৈ কাৰ মন আজি ঠাণ্ডাত জেকেট পিন্ধি গম্বলত শুবলৈ চবে মন কোনে সিও বাখো কৈছে কটনা কালি মই নিজেও কটনাত গৈছো যে কৈ আছে বহুতে প্ৰতিবাদ কৰা নাই সঁচা কথাটো জানিব লাগে দেই যে আমিও এনেও চিঞৰি থাকিব পাৰো তেওঁলোকে পৰীক্ষা হৈ আছে ষ্টিল তেওঁলোকে 10 মিনিট 15 মিনিট পাল পাতি আহি হলো আন্দোলন কৰিছে আন্দোলন এজনে হওক গণতন্ত্ৰটো এখন আজি মোৰ যদি এই সিটটো বহি ভাল পোৱা নাই মোৰ কথা শুনিব লাগিব যে সবে বহি যদি কয় মই ভাল পাইছো মই নাই বলা মোক সোধা মই গণতন্ত্ৰ মই মানুহৰ পাৱাৰ ইমান ধুনীয়া এখন সংবিধান ইমান গণতন্ত্ৰ গোটেই পৃথিৱীৰ ভিতৰত ডাঙৰ এখন গণতন্ত্ৰ এখনৰ গোটেই আদৰ্শ হিচাপে লৈ এতিয়া শেষ তেওঁলোকে ৰুল বনাব এটো কেপ কৰিমে আমি কৈছো নালাগে আমাক কেপখন আহাটো সুদিলো লোৱা মাতি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত মাতি আছে ছাত্ৰ সন্থা হওক গোটেই ছাত্ৰ একতা হ'ব আহা কথা পাতো আমি মাৰি নেপেলাও নহয় যে আহা সিকিউৰিটি নহলেতো নাহে দুই এজনক প্ৰমুখ এটা দিছে দেখিছো এইটো পাৰ্টটো হল কি আমি না কথা পাতা বুঝো আমি ভুল হ'ব পাৰো আজি একদম অবান্তৰ এটা কথা কৈ দিলে যে যেতিয়া যুক্তি পৰা নাই যুক্তিটো আমি ইউটিউবতো কৈ আছো আহা ইউটিউবত আহা নিউজ চেনেলত মাতা আমিতো কোনো উকিল চুকিল নহয় না ইমান ভয় কৰিবলগীয়া কথা নাই এজনে আজি মুখপাত্ৰ তেখেতে কৈ দিলে যে আমাৰ ল'ৰা ছোৱালী বা অসমীয়া মানুহে ইংৰাজীত লিখা আছেতো বিধেয়কখন বুজি পোৱা নাই সেইকাৰণে চিঞৰি আছে কটনৰ ল'ৰা ছোৱালী ইংলিছ নাজানে নেকি ডিব্ৰুগড় ইউনিভাৰ্চিটি ইংলিছ নাজানে নেকি
গুৱাহাটী ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী ইংৰাজী নাজানে নেকি? গ'লে হয়তো তেখেতকে পঢ়াই দিব, ইংলিছ টিউচন এটা কৰি দিব তেখেতক। কিন্তু এই 34-35 বছৰ ডিম লোৱাটো কিন্তু নি আছে দেই। তেল হওক, আমাৰ কয়লা হওক, এতিয়াতো চিণ্ডিকেটো হৈ গৈছে, যিটো গভৰ্ণমেণ্টে পইচা নাপায়, এইটো বেলেগ এটাত যায়। যিটো গোটেই দলটো এনেকুৱা এটা দল, পৃথিৱীৰ ভিতৰত ডাঙৰ চহকী দল, পইচা আছে, সংখ্যা আছে। সংখ্যা কিন্তু এটা কথা মনত ৰাখিব, সংখ্যা কৌৰৱৰ ওচৰতো আছিলে, পাণ্ডৱৰ ওচৰত 5টা আছিলে। কিন্তু আজিৰ তাৰিখত আমি পাণ্ডৱক প্ৰশংসা কৰো। অৱশ্যে পাণ্ডৱে ভালকে লৈ গৈছিলে আন্দোলনটো, আমিও আন্দোলনটো লৈ যাব লাগিব। আন্দোলনৰ মেইন প্ৰব্লেমটো হ'ল, বহুতে এতিয়া কৈছে হেন্দাং ল'ম, কিন্তু মই অনুৰোধ কৰিম যে হেন্দাং ল'ব নালাগে। কেলে গম পাইছে নাই? এইটো হ'ল কাশ্মীৰৰ নিচিনা আমাক ধৰি ল'ব। কাশ্মীৰত কি কৰিলে? একদম পুৰা চব কাটি দিলে, ইউটিউব চব বন্ধ, দম দি দিলে। কোনোবাই হৈছে তাতো কিমান মাৰিছে চাগে ঠিকে নাই, এই বস্তুটো হৈ গ'ল বন্ধ কৰিলে। ইয়াত এইটো কৰিব পৰা নাই। কিয়? কাৰণ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছো। আমি অস্ত্ৰ লোৱা নাই, জয় আই অসম কৈছো, কিবা হৈছো, যিটো অনুষ্ঠানৰ মতে গৈছে, আমাৰ সংবিধানে পাৰ্মিশ্যন দিছে, সেইমতে কৈছে, সেইটো মতে কৰিব পৰা নাই। প্ৰাণতকৈও ভাল পাওঁ আই অসমী, যাই যদি যাবলৈ দে দেশৰ বাবে প্ৰাণ, সোণোৱালী হৈ ৰ'ব ইতিহাসত নাম।